हेलो फ्रेंड, तो आज आमार नतुन आरो एटा टूर पथ गई आसो चाइ थाকক। तो फ्रेंड कये दिও আজি আমি पाठशाला हाउली राखत गई आसो। तारे दृश्य आपनालोকক देखाम, आपनालोके चाइ থাকিব। ইয়াতে टूल गेट आहि पाइছো आमी मदनपुर टूल गेट। तो ইয়াতে बहुत जाम रखी आसो आमी। तो यार पूरा उलाले देखाई থাকিম आपनालोকক दृश्यबिलाक आपनालोके चाइ থাকিব। जाना तो फ्रेंड या देखा पाई আছে फाइनली আমি রাখ আহি পাই গলো। তো ভিতৰতে যোৱা নাই, বাহিৰৰ পৰা অলপ দেখাই আছো। তো এতিয়া আমি খোজকাঢ়ি গৈ আছো, মেইন গেটলৈকে পোৱা নাই। তো এতিয়া সাইডত বহুত আগৰ পৰা গেটটো সজাইছে বহুত ধুনীয়া কৰি। এগুলো হল প্রাইস গিফট 21 নম্বৰ গিফট, এইটো 20 নম্বৰ মারুতি সুজুকি, প্লাস 19 নম্বৰ মারুতি সুজুকি, 18 নম্বৰ 80 নম্বৰ টাটা, 9 নম্বর টাটা, 8 নম্বর টাটা, হ্যাঁ হুন্ডা 7 নম্বর, 6 নম্বর সুজুকি, 5 নম্বর টাটা, সব ভিআইপি গাড়ি, और महिंद्रा, फॉर्च्यूनर 2 নম্বর की। तो फ्रेंड देखाইছিল এইবিলাক সব রাখৰ গিফট হয়। এইটো ৰেঞ্জ ৰভাৰ হয় হাউলিৰ প্ৰৱেশ। মানুহ বহুত আছে। ফাইনেলি আমি আহি পাই গলো মেইন গেটলৈ, প্ৰৱেশ কৰি আছে। মানুহ বহুত হৈছে, ডেকোরেশন নাইস। তো ফ্রেন্ড এয়া দেখা পালে ৰাখৰ দৃশ্য। আৰু অলপ পিছত মেলালৈ যাম, চাই থাকিব ভিডিঅ'বিলাক। বহুত ধুনীয়া ধুনীয়া ফিক্স প্ৰাইচ আছে, ধুনীয়া ফটোগ্ৰাফ। তো ফ্ৰেণ্ড মেলা বুলি ক'লে এইবিলাকে বস্তু আপোনালোকক দেখাই আছোঁ, চাই থাকক। বহুত ধুনীয়া ধুনীয়া কেনেকৈ আছে আশিস সোৱাদ? টেষ্টি হৈছে ন? দেখাতে বস্তু একদম তাজা তাজা গেৰা লোকেল, টেষ্টি হ'বই। ইয়াৰে লোকেলে। তো ৰাস মেলাত এতিয়া কিবা ডাইনিঙৰ কভাৰ এটা চাই আছোঁ। ডিজাইনটো ভালে লাগিছে, বেয়া নহয়। কিমান ডাঙৰ আছে চাই লওঁ। ডাঙৰ আছে বে, মজা আছে। এখন ললো। ফ্রেন্ড সেইবিলাক চাই থাকিলোঁ, আপোনালোককো দেখাই থাকিলোঁ। বহুত ধুনীয়া ধুনীয়া আছে, আপোনালোকে আহি থাকিব পাৰে। অসমৰ প্ৰায় 1 নম্বৰ বা 2 নম্বৰ হয় থাকে এইখন মেলা, ইয়াতে ৰাস হয়।
ফ্ৰেণ্ড আমাৰ ৰাস্তা শেষ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাব লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব